বন্দিতা বিবি ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে। ঠিক আছে, ভিডিঅ'টো আগলৈ চাই থাকিব। আজি মই আপোনালোকলৈ দুবিধ চাটনি আৰু পিটিকা লৈ আহিছোঁ। ঠিক আছে, চাই থাকিব। এয়া প্ৰথমবিধ চাটনিৰ কাৰণে মই লৈছোঁ অলপ ৰঙালাও গুটি, ৰঙালাও গুটিকেইটা ধুই লৈ মই টাৱা এখনত দি লৈছোঁ ধুনীয়াকৈ সিজাকৈ, যাতে মৰমৰীয়া হয়। আপোনালোকে ঢাকন এখন দি ল'ব, নহ'লে ফুটে। মোৰ অভ্যাস আছে, সেইকাৰণে মই দিয়া নাই। লাহে লাহে ল'ব, এনেকৈ হোৱাৰ লগে লগে নমাই ল'ব। এতিয়া মই গুটিখিনি মিক্সিত দি ল'ম। তাৰ লগত নহৰু কেইফুটামান, আদা, জলকীয়া আৰু মান ধনিয়া অকণমান দিছোঁ। তাৰ লগতে মই নিমখ অকণ দি লৈছোঁ। এয়া মই মিক্সিৰ পৰা এতিয়া উলিয়াই ল'ম। এয়া প্ৰথমবিধ চাটনি হৈ গ'ল। তাৰ পৰাই মই পিটিকা বনাম। এয়া বইল কৰি লৈছোঁ, আলু এটা লৈছোঁ। তাৰ লগতে মিক্সিৰ পৰা উলিয়াই লোৱা ৰঙালাও গুটিৰ চাটনি অলপ ইয়াত দি লৈ কেঁচা মিঠাতেল অলপ দি সেইখিনি পিটিকা কৰি ল'ম। ৰঙালাও গুটি আৰু আলুৰ পিটিকা হৈছে। এতিয়া মই লাডু কৰি ৰেডি কৰি ল'ম। এয়া পিটিকা আৰু চাটনি হৈ গৈছে। এতিয়া মই ছেকেণ্ডবিধ চাটনি বনাম জিকাৰ বাকলিৰ পৰা। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। বাকলিৰ আঁহখিনি এনেদৰে এৰুৱাই ল'ব। বাকলিখিনি এনেদৰে পাতল পাতলকৈ গুচাই ল'ব। গৰম কৰি লোৱা টাৱাখনত অকণমান তেল দি লৈছোঁ, মিঠাতেল দিছোঁ। তাতে মই বাকলিখিনি দিলোঁ কাটি লোৱা। এতিয়া অলপ সময়ৰ কাৰণে এয়া লৰাই ল'ম। তাতে কাটি লোৱা আদা আৰু নহৰু, 4 ফুটামান জলকীয়া দি লৈছোঁ। সেয়া অলপ সময়ৰ কাৰণে যাতে বাকলিৰ কেঁচা গোন্ধটো যায় ভাজি ল'ব। আৰু তাতে মই এতিয়া মান ধনিয়া খিলাও দিছোঁ। এতিয়া এইখিনি নমাই লৈ মই অলপ ঠাণ্ডা কৰি মিক্সিত দি ল'ম। বেলেগ একো দিব নালাগে, আন্দাজ অনুসৰি নিমখ অকণমান দিব। এয়া হৈ গৈছে। খাই ভাল পাব। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে এবাৰ ট্ৰাই কৰি জনাব। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।